ভুল স্বীকাৰ কৰি শিক্ষা সংসদে দিলে প্ৰতিবেদন যিকোনো মুহূৰ্তত শাস্তিৰ সন্মুখীন হ'ব পাৰে অধ্যক্ষ আৰু সচিব 2019 চনৰ পিছত ইম্প্ৰুভমেণ্ট স্কিমৰ অধীনত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাটো যে ভুল আছিল সেয়া অৱশেষত স্বীকাৰ কৰিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰতিদিন টাইমত আহি পৰা তথ্য অনুসৰি 21 মাৰ্চত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পিছত ভুল স্বীকাৰ কৰি প্ৰতিবেদন দাখিল কৰিছে শিক্ষা সংসদে শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে টেট অনুষ্ঠিত কৰিবলৈ লওঁতেই প্ৰথমে পোহৰলৈ আহিছিল উচ্চতৰ মাধ্যমিকৰ মূল পৰীক্ষা আৰু SOS পৰীক্ষাৰ ফলাফলত আকাশ পাতাল পাৰ্থক্যৰ তথ্য মূল পৰীক্ষাত কম নম্বৰ পোৱা পৰীক্ষাৰ্থীয়ে SOS পৰীক্ষাত কেনেকৈ বেছি নম্বৰ পাইছিল সেয়া ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিছিলো মুঠতে নম্বৰৰ নামত যে শিক্ষা সংসদত বেপাৰ চলিছিল সেয়া যেন এক প্ৰকাৰ প্ৰমাণ হ'ল এই কাণ্ডৰ পিছতে শিক্ষা সংসদৰ ওপৰত খৰ্গহস্ত হৈ থকা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ সন্মুখত খুলিলে মুখ এনেকুৱা বিষয় এটা মোৰ ওপৰত ৰেইজ কৰা হৈছে পৰীক্ষা কৰিবলৈ আমি সিদ্ধান্ত লওঁ ইফালে শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ বাবে এইদৰে একাংশ শিক্ষকে নম্বৰ বঢ়াই চাকৰি কৰি থকাৰ লগতে ৰাজ্যৰ বাহিৰৰ একাংশ শিক্ষা প্ৰতিষ্ঠানৰ পৰা B.Ed ডিগ্ৰী লোৱা শিক্ষক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এতিয়া ইয়াত কেনেধৰণৰ চাৰ্টিফিকেট জমা দিছে আমি পৰীক্ষা কৰিব লাগিব আৰু প্ৰত্যেকখন চাৰ্টিফিকেটৰে বেক ইন ভেৰিফিকেশ্যন হ'ব অৰ্থাৎ ইনষ্টিটিউটটো জেনুইন দেখুৱালেও চাৰ্টিফিকেটখন জেনুইন হয় নহয় এইটো আমি চাব লাগিব ষষ্ঠতৰে শিক্ষক নিযুক্তি দিবলৈ গৈ এই কেলেংকাৰী পোহৰলৈ আহিলেও চৰকাৰৰ বৰ্ষপূৰ্তিৰ পূৰ্বে যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব সেই কথাও ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে আমাৰ টাৰ্গেট 10 মেৰ ভিতৰত 10 মেত চৰকাৰৰ বৰ্ষপূৰ্তি চৰকাৰে এটা বৃহৎ নিযুক্তিৰ পৰিকল্পনা কৰি আছে তাৰ ভিতৰত এই শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰাৰ বাবে প্ৰচেষ্টা চলাই আছো টকাৰ বিনিময়ত এই কাণ্ড সংঘটিত কৰা শিক্ষা সংসদৰ বিষয়াৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা লয় তাকে লৈ এতিয়া নজৰ ৰাখিছে সচেতন ৰাইজে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম